নমস্কাৰ সিদিনা আমি ক্ৰাংচুৰীলৈ গৈছিলোঁ আপোনালোকে ভিডিঅ'বিলাকত দেখিলে আমি যেতিয়া এই ক্ৰাংচুৰী জলপ্ৰপাতৰ ওচৰত আছিলোঁ যেতিয়া জলপ্ৰপাতটো চাই আছিলোঁ পানীবোৰ ওপৰৰ পৰা পৰি আছিলে তললৈ গুহা এটা পানীৰ সেই পিছফালে এটা গুহা আছিলে কিবা এটা বেলেগ ধৰণৰ অনুভূতি আহি গ'ল মনলৈ তাৰপিছত সেই অনুভূতিয়ে মোৰ মন মগজুত এক অস্থিৰতাৰ সৃষ্টি কৰিলে তোলপাৰ লগাই দিলে মন মগজু সেই অস্থিৰতাৰ পৰা নিস্তাৰ পাবলৈ মই সেই ভাৱনাটোক সেই যাতনাখিনিক এটা কবিতাৰ ৰূপত প্ৰকাশ কৰাৰ চেষ্টা কৰিলোঁ আৰু তেনেকৈয়ে জন্ম হ'ল ক্ৰাংচুৰী এই কবিতাটোৰ যিটো মই পাঠ কৰিম কিছু সম্পাদনা কৰিব লগা আছে পৰিমাৰ্জন কৰিব লগা আছে কিছু সংযোজনো হ'ব কিন্তু তথাপি আপোনালোকে কবিতাত ভাল হ'ব নে বেয়া হ'ব এইখিনিৰ পৰা জকাটোৰ পৰা কিছু বুজিব পাৰিব সেই আশাৰে মই কবিতাটো আপোনালোকক আগবঢ়াই দিম কেনে হয় জনাবচোন মই কবিতাটো পাঠ কৰিছোঁ ক্ৰাংচুৰী পানীৰ জলঙাৰে কিহৰ সন্ধান কৰিব খুজিছিলোঁ আমি জৰ্জৰকৈ সৰি আছিল যেন জুলকা জলকে কাৰোবাৰ বুকুৰ বিষাদ আৰু বিষাদৰ সেই নীলাত যেন উটুৱাই দিব খুজিছিলোঁ একোটা চিলনী সাঁতোৰৰ ধপধপনিৰে অন্তৰাত্মাৰ গভীৰ বেজাৰ ৰিজুকতিৰে আহি থকা নৈখন হুৰুহকৈ সৰি পৰাত আমাৰ যে কি আনন্দ সহনত থাকেনে আনন্দ বা গঢ়নত বিষাদ কি দ্বিপাক্ষিক বিৰোধে নচুৱাই থাকে যাতনাৰ দুটি আঙুলি মোৰ মগজুৰ অভ্যন্তৰত নৈৰ নিত্যতাত উমলি থাকোঁতে কিয় পাহৰি যাওঁ চন পৰা মাটিৰ সৈতে সেউজীয়াৰ সংঘাত পাহাৰৰ স্তনযুগলৰ মাজেৰে বগাই যোৱা পথৰ উভতনিত মই সন্দিগ্ধ হৈ প্ৰশ্ন কৰোঁ এই পথ জীৱনোন্মুখ নে মৰণ কাতৰ কোৱাহে প্ৰাজ্ঞ বুদ্ধ হেৰাই পৰা এই সলিল জলধিত মই মোক ক'ত বিচাৰি পাম আৰু কিছু আছে সেইখিনি কবিতাটো সম্পাদনা কৰিবলগীয়া আছে কিছু সেইখিনি সম্পাদনা হোৱাৰ পিছত আশা কৰোঁ এটা ভাল কবিতা হ'ব এতিয়া আপোনালোকে কেনে পালে শুনি এবাৰ জনাবচোন কবিতা একদম কেঁচা কবিতা ধন্যবাদ